ৰশ্মি কপিৰ শুৱনি বঁটা এইবাৰ অলিন্দিতা কলিতা আৰু ডামমেট ৰংপিপিলৈ ডিফু লেখিকা সমাৰোহ সমিতিৰ ৰশ্মি কপিৰ ন্যাসৰ পৰা এই বঁটা প্ৰদান সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ 2 মেধা ছাত্ৰী। কাৰ্বি আংলং জিলাত ভয়ংকৰভাৱে বৃদ্ধি কোভিড-19 সংক্ৰমণ। পূব তথা পশ্চিম কাৰ্বি আংলঙৰ 13 জনৰ দেশত মহামাৰী কোভিড-19 অৱস্থিতি। সংকটকালত হাওমেন পৌৰসভাৰ এলেকাৰ অভাৱগ্ৰস্ত ৰাইজৰ কাষত পুনৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ। খাদ্য সামগ্ৰী বিতৰণ কৰি দুৰ্গত পৰিয়ালক সকাহ দিয়াৰ প্ৰয়াস। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰশজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। আন বছৰ দৰে এইবাৰো প্ৰয়াত ৰশ্মি কপি বঁটা প্ৰদান কাৰ্বি আংলং জিলাৰ 2 মেধা ছাত্ৰীলৈ। এইবাৰ এই বঁটা লাভ কৰে ডিফুৰ নিবাসী বংশীধৰ কলিতা আৰু সংগীতা কলিতাৰ কন্যা অলিন্দিতা কলিতা আৰু ডিফু নিবাসী মিন্দাৰ কিৰি ৰংপি আৰু ডাজিমা ৰংফাৰপিৰ কন্যা ডামমেট ৰংপিপিয়ে। মহামাৰী কৰোনা তথা কোভিড-19 বাবে দেশৰ জনতাই পালন কৰিব লগা নিৰ্দিষ্ট নীতি নিয়মৰ বাবে বিগত বছৰবোৰৰ দৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ডিফু শাখা লেখিকা সমাৰোহ সমিতিয়ে নিজা কাৰ্যালয়ত আনুষ্ঠানিকভাৱে ৰশ্মি কপি শুৱনি বঁটা প্ৰদান কৰাৰ পৰিৱৰ্তে মেধা ছাত্ৰী দুগৰাকী বাসভৱনলৈ গৈ প্ৰদান কৰে এই বঁটা। ডিফু লেখিকা সমাৰোহ সমিতিৰ অধীনত ৰশ্মি কপি ন্যাসৰ পৰা প্ৰদান কৰা হয় এই বঁটা এগৰাকী জনজাতীয় মেধা ছাত্ৰ বা ছাত্ৰীলৈ, আনটো বঁটা প্ৰদান কৰে অজনজাতীয় ছাত্ৰ বা ছাত্ৰীলৈ। বঁটাটিত সাধাৰণতে প্ৰদান কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিফুৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্তি 2 মেধালৈ। এই বঁটাত আছে মুঠ 10,000 টকা। 2 মেধা 5,000কৈ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই বঁটা প্ৰদান অনুষ্ঠানত ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱ, সম্পাদিকা কামিনী বড়ো আৰু ৰশ্মি কপি ন্যাসৰ অধ্যক্ষা গীতাঞ্জলি দাস কপিয়ে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। অসমত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিড-19 সংক্ৰমণ। ইতিমধ্যে অতিক্ৰম কৰিছে কোভিড-19 আক্ৰান্তৰ সংখ্যা 3,000 ঘৰ। পাহাৰীয়া জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙতো মহামাৰী কোভিড-19 অৱস্থিতি ধৰা পৰিছে 13 জন ব্যক্তিৰ দেহত। বিশ্বত কৰোনা তথা কোভিড-19 ভেকচিন এতিয়াও উলিয়াবলৈ সক্ষম হোৱা নাই। আনহাতে কোভিড-19 সংক্ৰমণ ৰোধ কৰিব পৰা নাই বিশ্বৰ চিকিৎসা বিজ্ঞান। দেশৰ লগতে ৰাজ্যৰ ভিন্ন জিলাৰ লগতে শেহতীয়াকৈ পূব তথা পশ্চিম কাৰ্বি আংলং জিলাতো কোভিড-19 আক্ৰান্তৰ সংখ্যা দিনে দিনে অধিক হাৰত বৃদ্ধি পোৱা ঘটনাই হাহাকাৰ কৰি তুলিছে জিলাবাসীক। কেৱল যোৱা 24 ঘণ্টাৰ ভিতৰতে পূব তথা পশ্চিম কাৰ্বি আংলঙত 13 জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰোনা তথা কোভিড-19 অৱস্থিতি। বহিৰাজ্যৰ পৰা স্বৰাজ্যলৈ ঘূৰি অহা হাজাৰ হাজাৰ লোকক জিলা দুখনৰ ভিন্ন প্ৰান্তত স্থাপন কৰা অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰত থাকিবলৈ দিয়া হৈছে যদিও কিছুমান কোৱাৰেণ্টাইন কেন্দ্ৰত আৰক্ষী প্ৰশাসনৰ কিছু সোপাতিলা নীতিৰ সোণালী সুযোগ লৈ কিছু লোকে বাহিৰত মুক্তভাৱে ঘূৰি ফুৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে লামটিং ৰোডৰ সমীপৰ 12 কিলোত অৱস্থিত কাৰ্বি স্বাস্থ্য পৰিষদৰ ৱৰ্কশ্বপ কাৰ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত বহিৰাজ্যৰ পৰা আনি কোৱাৰেণ্টাইন হৈ থকা 17 পৰা 18 দিন পাৰ হোৱা বিলাককো আজিও ৰিলিজ দিয়া নাই কেন্দ্ৰটোৰ পৰা। কোৱাৰেণ্টাইন হৈ থকা লোকসকলে এতিয়াও নাজানে তেওঁলোক প্ৰকৃততে কোভিড-19 পজিটিভ নে নিগেটিভ। চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে আজিলৈও কেন্দ্ৰটোত পৰিদৰ্শন বা স্বাস্থ্য খবৰ ল'বলৈ বুলিও এখোজ দিবলৈও যোৱা নাই বুলি অভিযোগ কৰিছে খোদ কোৱাৰেণ্টাইন হৈ থকা একাংশ লোকে। ডিফু মেডিকেল কলেজ হস্পিটেলত কোভিড-19 টেষ্টিং লেবৰেটৰী ইতিমধ্যে মুকলি কৰা বুলি ঢোল পিটা হ'ল। মুকলি কৰিলে স্বয়ং কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙে। সচেতন ৰাইজৰ প্ৰশ্ন, ডিফুতে কোভিড-19 পৰীক্ষাৰ লেবৰেটৰী হোৱাৰ পিছতো এইসকলক কোৱাৰেণ্টাইন
কেন্দ্ৰতে 17-18 দিন কোৱাৰেণ্টাইন অববাবত কিয় থাকিবলৈ দিয়া হৈছে Han La Ning Koi Aprang Jong Sinili Tumphan Treatment Test Nangan Ilang Lapente Kien Tanga Korte Tumapanta Positive Negative Lone Result Laso Result Long Lelang Polotanil Tum Bistaregani Nakele Polotanil Tum Kecesong Pang Tangrabi Lapente Nilitum Nipram Sistame Chipidaji Kumamala Ladak Nilitum Panakelang Le Karbiang Long Rat ke caria tum hengnovik latum pen ni tum cetam tagi. Kupi posi ni letum pan nanglang le delon nompuan ta. Nanglang un posi hoa kilo pen ta nangwan lo bola ta kurantan center olong. Kupi sini letum pan nanglang tak delon. Anthan pa chini pensi ni dilam thing ton kau lo kado. Itu 20 তারিখ লৈকে যদি আমাক নেৰে ৰিপৰ্ট নিদিয়ে তেহলে আমি নিজে যিমান আছো গোটেই কিন্তু ওলাই পেলাই ডাইৰেক্ট যাম গৈ থানাত নহলে ডিপু মেডিকেল হস্পিটালত 20 তাৰিখে আমাৰ ৰিপৰ্ট লাগিব কৈছো লাগিব নহলে আমি আজি আমাৰ 18 দিন হৈ গৈছে 20 তাৰিখে আহাৰ লগে লগে কমসে কম তো 25-30 দিন হৈ যাব আমাৰ ৰিপৰ্ট লাগিবই নহলে আমি যাম হস্পিটাল মেডিকেল নহলে ডাইৰেক্ট সিধা ঘৰত যাম জিলা স্বাস্থ্য বিভাগৰ এই সন্দৰ্ভত কোনো দায়িত্ব নাই নেকি নে ডিফু মেডিকেল কলেজত কোভিড-19 টেষ্টিঙৰ বাবে পৰ্যাপ্ত অভিজ্ঞ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অভাৱ ব্যুৰ ৰিপৰ্ট কাট নিউজ বিগত লকডাউনৰ পৰা সম্পত্তি আনলক একলৈকে দুখীয়া ৰাইজৰ অৱস্থা পানীত হানচৰা বিলৈ হ'ব ধৰিছে আনলক এক সময়ছোৱাত দোকান পোহাৰ বজাৰ সমাৰ চৰকাৰী কাৰ্যালয়কে ধৰি যান বাহন চলি থাকিলেও কৰোনা তথা কোভিড-19ৰ ত্ৰাস অব্যাহত আছে দুখীয়া ৰাইজ উপাৰ্জনৰ বাবে বাহিৰলৈ মুক্ত মনে ওলাই যাব নোৱাৰে ফলত অভাৱ অতিক্ৰম কৰিছে সীমাহীন দুখজনক পৰিস্থিতিলৈ এনে সংকটকালত এই সকল দৰিদ্ৰ জনগণৰ ঘৰ চোতালে উপস্থিত হৈছে সচেং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে বিতৰণ কৰিছে খাদ্য সামগ্ৰী প্ৰতিশ্ৰুতি মতে অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত ৰেচন কাৰ্ড নথকা সকলোলৈকো এইবাৰৰ সৈতে 6 বাৰ খাদ্য সামগ্ৰী বিতৰণ কৰিলে কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে সচেং পৰিষদ সমষ্টিৰ অন্তৰ্গত হামৰেন পৌৰসভাৰ অধীনৰ ক্ৰমে 2, 4, 5, 6 আৰু 7 নম্বৰ ৱাৰ্ড এলেকাৰ দুখীয়া কাৰ্ডবিহীন পৰিয়ালক 10 কেজিকৈ চাউল বিতৰণ কৰে শনিবাৰে উল্লেখ্য লকডাউনৰ সময়ছোৱাত দুখীয়া জনগণৰ নামত ইতিমধ্যে ঠিক কৰি থোৱা চাউল বিতৰণ ৰেচন কাৰ্ডবিহীন পৰিয়ালক এইবাৰৰ সৈতে 6 বাৰ দিয়া হ'ল এই কথা আমাৰ সাংবাদিকৰ আগত খোদ সচেং পৰিষদৰ প্ৰতিনিধিগৰাকীয়ে এক চমু সাক্ষাৎকাৰত ব্যক্ত কৰে হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সময় চেদিছো বাণিজ্যিক বিৰতিৰ Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বিশ্বত কোভিড-19ৰ বাবে সৰ্বত্ৰ বিভীষিকাময় পৰিস্থিতি এনে বিভীষিকাময় তথা সংকটৰ সময়তে বিভিন্ন সময়ত ভাৰতীয় সেনাই কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চলৰ দুখীয়া পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰি অহা পৰিলক্ষিত হৈছে ভাৰতীয় সেনাই বিভিন্ন সময়ত সাধাৰণ জনগণৰ জীৱন সুৰক্ষাৰ বাবে যদি অত্যন্ত প্ৰহৰী হৈ দায়িত্ব পালন কৰিছে সমান্তৰালভাৱে অন্নপূৰ্ণা ৰূপতো অৱতীৰ্ণ হৈ দুখীয়া
দুখীয়া জনগণক অন্ন তথা খাদ্য সামগ্ৰী যোগান ধৰিছে কাৰ্বি আংলং জিলাৰ ৰংমং ৱেৰ ভিতৰুৱা চিংনাৰ গাঁৱত উপস্থিত হৈ ভাৰতীয় সেনা বাহিনীয়ে দুখীয়া ৰাইজক সাময়িক সকাহ দিয়াৰ প্ৰয়াস কৰিছে 11 জুনত এইদৰে খাদ্য সামগ্ৰী বিতৰণ কৰি সেনা বাহিনীয়ে অনাগত দিনত ইয়াতকৈ অধিক নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ অসম চৰকাৰৰ মেলেৰিয়া বিভাগে জুন মাহটো প্ৰতিবাৰে মেলেৰিয়া মাহ হিচাপে উদযাপন কৰি আহিছে মেলেৰিয়া মাহ উদযাপনৰ অংশৰূপে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভাৰ অন্তৰ্গত হাওৰাঘাট স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ পৰিদৰ্শকৰ নেতৃত্বত গজালিপাৰ ডিমাচা গাঁৱৰ নাট্য মঞ্চত এখন স্বাস্থ্য পৰীক্ষা শিবিৰ তথা সজাগতা শিবিৰৰ অনুষ্ঠিত কৰা হয় হাওৰাঘাট স্বাস্থ্য বিভাগৰ মেলেৰিয়া পৰিদৰ্শক দেবেন শৰ্মাৰ নেতৃত্বত যোৱা এটি চিকিৎসা দলে গজালিপাৰ ডিমাচা গাঁৱত এখনি মেলেৰিয়া সজাগতা শিবিৰ অনুষ্ঠিত কৰি শিবিৰটোত গাঁৱৰ ৰাইজক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় সজাগতা সভাত পৰিদৰ্শকগৰাকীয়ে মেলেৰিয়া ৰোগৰ উৎপত্তি আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়ৰ সন্দৰ্ভত পুংখানুপুংখভাৱে বুজায় শিবিৰটোতে স্থানীয় আশাকৰ্মী দুগৰাকীয়ে প্ৰায় 135খন আঁঠুৱা কেওথিনেৰে ঔষধীকৰণ কৰা হয় লগতে 22জন লোকক তেজৰ পৰীক্ষা কৰোৱা হয় অৱশ্যে আটাইকেইজনৰ দেহত মেলেৰিয়া ৰোগৰ অৱস্থিতি ধৰা নপৰিল মেলেৰিয়া পৰিদৰ্শক দেবেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোত সহযোগ কৰে ক্ৰমে বহুমুখী স্বাস্থ্যকৰ্মী শ্ৰুতিপদ হাজৰিকা ক্ষেত্ৰকৰ্মী বিজু কুমাৰ ফাংচু কাৰেং টেৰাংপি আৰু হাৰ্লিন ইংটিপিয়ে পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ